गुड मॉर्निंग, हाय गाइस, वेलकम टू माय यूट्यूब चैनल। लेकिन बरखुण দি আছে বহুত। আমাৰ ইয়াতে বৰষুণ দি আছে পুৰা ৰেইন। বানপানী হৈছে, তাক বৰষুণ দি আছে বাহিৰত। পুৰা এইটো ৰেইনকোটটো পিন্ধি লোৱালো। গতিকে যাই আছোঁ আমি ফুৰিব। ইফালে বাহিৰত পুৰা বানপানী হোৱা বুলি শুনিছোঁ। গৈ আছোঁ। এখন দেখিছিলোঁ মোৰ পিছফালে, মই নিজে লিখিছোঁ, চাই লওক। ইয়াত লিখি থৈ দিছিলোঁ, এইটো চাই লওক। জীয়াই থকাৰ সংগ্ৰাম হাঁহি হাঁহি আগুৱাম, মই যুঁজিম, জিকিম নহ'লে শিকিম, জীৱন এখনি ৰণ, আকাশ বৰবাদ, সপোনৰ শেষ নাই, হেঁপাহবোৰে ৰিঙিয়াই। মানে সেহেঁতি সেই আৰু ভাল লাগিল, সেইকাৰণে লিখি থৈ দিছোঁ। বাকী এইটো ৰুম যাই আছোঁ বাহিৰলৈ ওলাই যাওঁ। এতিয়া আৰু বিন্দাছ বৰষুণত যাব পাৰিম, কোনো কথা নাই। চাই লওক, টুপি দিব পাহৰি গৈছোঁ দেই। ৰ'ব এতিয়া আৰু কথা নাই। এতিয়া পুৰা বৰষুণত গৈছোঁ, চাই থাকিব। ঘৰৰ পৰা ওলাই যাই আছোঁ এতিয়া। এইটো আমাৰ পুখুৰী আছিল আগফালে, এইবিলাক চাওক, নেট দিছে চব এইবিলাক। কিন্তু ইফালে দিও পানী এতিয়া ওলাব ধৰিছে। সেইবিলাক নেট আমাৰ দেউতাই দিলে, কিন্তু মই দিছোঁ চাওক, মই পালা মাৰি থৈ দিছোঁ। মোক দিব দিছিলে এনেকৈ বুঢ়াই থাকি গ'লে, কোনে ইমান দি থাকে। এনেকৈ দেখোন হয়, শ্বৰ্টকাটত দি থৈ দিছোঁ পুৰা। এটাতো ৰাস্তা হয়, ফালে যায়, এইটো ইয়াতে নেট দি থৈ দিছোঁ। উপায় নাই, এনেও পানী উঠোৱে। এইবিলাক নেটৰ মাছ গৈছে এনেও। জালত আমাৰ গণেশে মাছ এৰাই আছে। কি মাছ এইটো? দাদা মাছটো দেখি দিছোঁ ভালকৈ। এইটো মাছ নহয়, কি চাৰিঠেঙীয়া বস্তু। ইফালে এইবিলাক ৰাস্তা একদম পুৰা বাটৰ পৰাই পুৰা এইবিলাক ৰাখিছিল ৰাতিপুৱা, কেতিয়াবা পানী হৈ গ'ল। আমি গৈ আছোঁ মাছ ধৰিবলৈ। এইবিলাক পুৰা হাতত চেণ্ডেল লৈ লৈছোঁ। মোৰ লগত আছে ডেভিড আৰু মই পুৰা এইফালে যাম। পুৰা পানী হৈছে। এই হিন্দি বাকী আছে আৰু অলপ। সেইটো বিশাল দা, সেইটো আমাৰ বিশাল আহি আছে জাল পাপটা। পুৰা আৰু পানী হৈছে ৰাস্তাত, পানী পুৰা একাঠো পানী হৈছে। এইফালে পুৰা এইটো আমাৰ ঘৰ, এইবিলাক ৰাস্তা, পানী চোৱা মানুহ চাওক। ৰাস্তাত আহি পুন্নি আছে এইবিলাক ৰাস্তা চাওক, তলত ৰাস্তা পুৰা। আকৌ আহিছে বৰষুণ। এই ছটাটো হ'ল পটাপট, চেণ্ডেল ভাই যাব জিকলে আৰু মোবাইল। এইবিলাক চাওক পুৰা নিজৰৰ দৰে হৈছে, ৰাস্তাৰ পৰা শিলবিলাক ধুনীয়া লগা হৈছে। কিন্তু উপায় নাই, চাৰ্কেল নিব নোৱাৰিলে আমাৰ ঘৰত তাতে থৈ গৈছি। দুটা পানী উঠি এইবিলাক ইমান ডাঙৰ নাছিল। এইফালে চাই লওক, পুৰা ৰাস্তাৰ ওপৰত যে পানী বাগৰিব আৰম্ভ কৰিছে। পাৰিলে চাব গাইছ, ভৰ্তি হৈ থাকিব ইয়াতে। পানী কিমান বাঢ়ি আছে চাই লওক। এই ভাগিনৰ গাড়ী স্পীড চাই যা দিছি ভাগিনে। এইটো পুৰা, এইটো প্ৰথম দেখা পাইছে আপোনালোকে, আৰু আগত দিকে চাই ল'ব। গাড়ীত থৈ আছে আৰু আমাৰ গাড়ীত হ'ম। ঘৰৰ ভিতৰত পানী বহুত দূৰ, গাড়ী আহি আছে, গাড়ী ফাহি যাব। গাড়ী উঠিয়েই নিব আৰু অলপ দেৰিকৈ। গাড়ী মাছ আপোনালোকে দেখা নাপাব গাইছ, আমি দেখা পাম। এইফালে চাব লাগে নদীটো, আমাৰ শিৰু নদীটো। গাইছ পানী ইফালে পানী আহিছে আৰু গাড়ী আহিছে গাইছ, আমাৰ ভিজে হৈ যাব পায়।
তিনিখন দলং আছে, তিনিখন দলঙে কাম দিয়া নাই, এইখন দুই আছে। ইমান পানী হৈছে। সেই গাইছ আৰু গাড়ী আহি আছে, লাহে লাহে যাব। কিমান ধোৱা হ'ব যা, কিমান ধোৱা আৰু ভাগিনে গাড়ী ধোৱা আৰম্ভ কৰিছিল, পানী দেখা পায়। ভাড়া মাৰিম বুলি আহিছিল ভাগিন আমাৰ, এইনে এতিয়া পানী দেখা পায় পুৰা ৰাস্তাত, পুৰা গাড়ী ধোৱাত লাগি গৈছে। এনেহ'লে গাড়ীখন নোধোৱে আনাৰ পৰা, একদিনে ধোৱা দেখা নাই, আজি ফাৰ্ষ্ট ধুই আছে কিবা কিবি। গাড়ী ধুই আছো মই। সেয়া গাড়ী ধুইছে, জালে জাল ঠাকুৰ দা আছে, কাল ভৰা কাম কৰা নাই এতিয়া। এয়া চাব লাগে গাড়ীত পানী পোৱা নাছিলে, হ'ল মানুহ এতিয়া খেতি বেয়া হৈ গ'ল, কঠীয়া বাঢ়িছিল। এয়া টেম্পো চাব লাগে, আমাক উঠাই থৈ যায়। এইবিলাক চাওক, পুৰা এখন জাল আছে আৰু এখন বনাই আছে। জালখন একেবাৰে বনাই দিছে আমাৰ ন, এই ফেল ৰাস্তাত ফেল চলি আছে আজি। এইবিলাক চাওক, এই কিমান দূৰৰ পৰা নদী হৈ গৈছে। নাই এইটো আমাৰ কালভাৰ আছিল, এইটো কাম দিয়া নাই। সেই চাওক এখন দাঙি দিছে, জাষ্ট এইখন জালখন লগাব বাকী আছে। ওপৰত পানীৰ স্পীড চাওক, ইমান জোৰত যাই আছে। ইফালে এইটো আমাৰ বতাহ হাৱা, বেয়া ভাষা কয় বতাহ হাৱা। এইটো ল'ৰাটো এইমাত্ৰ ক্লাছ কাজিয়া কৰিব আহিছে, ক্লাছ 9 পাইছে, কিন্তু হ'লে ইমান বেয়া ভাষা কয় মানে। এনি টাইম মুখত তাৰমানে বেয়া ভাষাই থাকে, চলিয়ে থাকে মুখত। আৰু আমাৰ এই আইতাহঁতে খুৰীহঁতে পানী খাব আহিছে, এইটো গৈছে তাত ভাগি যাব ৰ'ব, এইটো যাই আছে। আমাৰ সত্যদা আহি আছে গান মাৰি মাৰি, খুব ভাল পায় বানপানী আৰু মাঘৰ বিহু, বাকী আকৌ ভাল নাপালে বানপানী আৰু মাঘৰ বিহু খুব ভাল পায়। দ্ৰোণ নাই আমাৰ বাৰু, দ্ৰোণ থাকিলে দ্ৰোণ শ্বট দেখা দিলো, কিন্তু চাই লওক দুফালে কিমান পানী, কি ধুনীয়া লগা হৈছে। পানী পানী গাড়ীছ, কিন্তু হ'লে বহুতৰ অসুবিধা হৈছে, উপায় নাই আৰু, এইটো প্ৰকৃতিৰ বস্তু। ইপিনেও পানী যোৱা আৰম্ভ হৈছে আৰু। সেইটো ঘৰ আছিল, এই কল আছিল তাত, এই কলটো দেখিছে নে, অলপ অলপ ওলাই আছে। কিন্তু ঘৰ তাত মানুহ আছিল, কিন্তু থাকিব নোৱাৰা অৱস্থা হৈ গৈছে। এইবিলাক দেখিছে নে, এটা এটা কৰি থাকিলে কোনো নাবাচে, সেইকাৰণে একতাই পৰম বল বুলি যে কয়, এইবিলাক একগোট হৈ আছে পুৰা। আপোনালোকে এনাকন্দা চিনেমাখন চাইছিল নে? এনাকন্দা চিনেমাখনৰ পুৰা শ্বুটিং জাগা আন পায়, চাই লওক। কেনেকুৱা ভয়ংকৰ হৈ গৈছে এইবিলাক। এইখন দলং দেখিছে নে, এইবিলাকে কামেই দিয়া নাই, পুৰা এই ৰাস্তাৰ মাজেদি পানী যাইছে। এইবিলাক চাওক, জাল পাতি থৈ দিছে, এইটো যোৱা নাই, এইটো কামেই দিয়া নাই। এইবিলাক নদীৰ পানী সোমাইছে, এইবিলাক চাওক, ইয়াত পুৰা কলা কলা পানী আহি থাকে, কিন্তু এতিয়া এইবিলাক পুৰা নদীৰ পানী আহিছে, মানে বানপানী পুৰা আহিছে। এইখিনিত পানী নাছিলে, এখিনিৰ পৰা এইখিনি নাছিলে। কালি ৰাতিপুৱা এই মনে দুলনি চহৰ তাকে গেলে ডেভিড আমি খোদ গমন পুরো দাবি এই কিমান মানুহ কয় ভাল পাই আনে পানী যায় আগে গেছে নি
এই গাইছ এই মহা চলি আছে ইয়াতে ইয়াতে বহুত মানুহ আছে এইটো ভাইটিটা আমাৰ এইটো গাইছ এই আমি বিচাৰ ভাষা দি গালি দিছে মোক আমার পিঙ্কুদা বিস্ময় দেখি এই গাইস মানুহে মানুহ এয়া গাই সদাগর আমার দাদা এয়া গেল গাড়ি উড়ে লৈ গেল লই না লাইভ এ আমার আলু হে গাইজ গাড়ী অ দাদা লাহে যাব ভিডিঅ' কৰি আছো পানী বাঢ়ি আছে আৰু বৰষুণ দিয়ে আছে কি হয় নাজানো আৰু গোটেই ডুবিও যাব পাৰে আমাৰ এতিয়া পৃথিৱী কিমান বৰষুণ দিয়ে আৰু আহিয়ে থাকে দেখা নাই এইবিলাক চা আকৌ ইমান ডাঙৰ বৰষুণ দি আছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে টিল দেন টাটা বাই বাই